কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটি থানাৰ অন্তৰ্গত লাহৰিজানত আজি দিনৰ ভাগত লাহৰিজান নতুন বস্তিত লাহৰিজান গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন সভাপতি আজাদ সিংহ লস্কৰ ঘৰত আজি দিনৰ 12:30 মান বজাত এক অগ্নিকাণ্ড সংঘটিত হৈছিলে। উক্ত অগ্নিকাণ্ডৰ ফলত তেওঁৰ এইখন দুমহলীয়া অট্টালিকা আছিলে আৰু দুমহলীয়া অট্টালিকাৰ ওপৰত ক'ৰ পৰা কি ধৰণে কেনেকৈ জুই সংঘটিত হৈছে তেওঁলোকে এতিয়ালৈকে ক'ব পৰা নাই, কিন্তু তেওঁলোকৰ পৰা জানিব পৰা মতে প্ৰায় অনুমানিক 20,000 টকাৰ সা সম্পত্তি আজি এই জুইত ভস্মীভূত হৈছে বুলি আমি ঘৰৰ ভিতৰত আছিলোঁ, শুনি আছোঁ বাহিৰৰ মানুহে চিঞৰ বাগৰ কৰি আছিলে, জুই লাগিছে। আমি ঘৰৰ পৰা দৌৰি গ'লোঁ, চাৰিওফালে চালোঁ, জুই নাই। তাৰপিছতে তোমাৰ বেলেগ ফালে নহয়, তোমাৰ ঘৰত আছে চাইছোঁ ডাঙৰকৈ জুই জ্বলে। প্ৰায় অনুমানিক 12:30। বৰ্তমানে একটা মোবাইল আছিলে, মোবাইল চাৰ্জত আছিলে, গম পাব পাছত, আগত গম পোৱা নাই। চাৰ্জত বহাইছিলোঁ, পোৱা নাই, এইটো জ্বলিছে। কাপোৰ কানি অলপ আছিলে, এইটোৱে আৰু প্ৰায় 20,000 ক'ব নোৱাৰিম। তেতিয়া 12টা-1টা বাজতে মানুহ ভাত চাত খাই কিনে শুই যায়। মইতো ঘৰত শুই আছোঁ, ল'ৰা ছোৱালী চব স্কুলত গৈছিলে। তেতিয়া ভাবিছোঁ শুই থাকক, অলপ পিছত ল'ৰা ছোৱালী আহিব, পিছত লৈ যাব লাগিব। শুই আছোঁ, বাহিৰৰ মানুহ কৈ আছে যে তোমাৰ ঘৰত আগুন লাগিছে। ওলাইছোঁ, ক'ত আগুন পাতোন চাই চাওঁ, আমাৰ ঘৰতে আগুন। আগুনটো ক'ৰ পৰা আহিছে এইটোতো আমি নাজানো। জ্বলিছে, একটা মোবাইল আছিলে আৰু কাপোৰ কানি, ল'ৰাৰ বিছনা আছিলে, ইয়াতে এটা বিছনা জ্বলিলে আৰু ল'ৰাৰ কাপোৰ কানি জ্বলিলে আৰু তো ঘৰ বাৰী গাৰা চাৰাইটো জ্বলিছে। 12টা বজাত লাগিছে, 12টা এনেকৈ 1টা বাজিব। সেইটো টাইমতে মানুহবিলাক কৈ আছিলে, মই ঘৰতে আছিলে, কৈ আছে তোমাৰ বাহিৰত ওলাইছোঁ, নিজৰ ঘৰতে চাই আছোঁ, নিজৰ ঘৰত ওলাই কিনে দেখি আছে বেছি ডাঙৰ সেইটো বেলেগ মানুহ আহিছে। পিছত আগলে বাগলে চব মানুহ আহিছে, হেল্প কৰিছে, বহুত গাড়ী আহিছে, আহিবলৈ জাগা নাই, ৰাস্তা নাই, কি কৰিব। পিছত চব মানুহ 4টা 5টা মিলাই কেনে চব মিলাই